এইটো হ'ল ডিজাইনটো, যিটো নতুন ডিজাইন কৰিব লৈছোঁ। আৰু ডিজাইনটো এনেকৈ বৰ বিশেষ এটা ধৰিব নোৱাৰি, মানে ভালদৰে মানে ভাল হ'বনে নাই ক'ব নোৱাৰি, কিন্তু কালাৰ কৰাৰ পিছত বৰ ধুনীয়া দেখি। আৰু কাপোৰটো লৈছোঁ হেণ্ডমেড মিক্স পাট। তাৰপিছত মই এনেকৈ ফ্ৰেমত লগাই ল'লোঁ ফুলটো। আৰু ইয়াত মই কি কালাৰ ব্যৱহাৰ কৰিম সেইটো দেখুৱাই লওঁ এবাৰ। এইটো হ'ল আপোনাৰ ডাৰ্ক গ্ৰীণ, তাৰপিছত চেপ গ্ৰীণটো লাগিব। আৰু মই ফুলত দুটা কালাৰ মিক্স কৰি কালাৰ এটা বনাই লৈছোঁ। এই দুটা কালাৰ, সেইটো আপোনাৰ পিংক 18 আৰু এইটো পাৰ্পলটো। পিংকৰ ধৰক 3 ড্ৰপ যদি দিওঁ তেনেহ'লে ইয়াৰে 1 ড্ৰপ মানে দিছোঁ। তেনেকৈ মিলাই ফুলৰ কালাৰটো বনাইছিলোঁ। আৰু আপোনাৰ ইয়াতে যে এইবোৰ দেখিছে সৰু সৰু এনেকুৱা, তাত মই এইটো ইউজ কৰিছোঁ। আৰু আউটলাইন মোৰ এইটোৰে গোটেই ফুলখিনি কৰিছোঁ। তো দেখুৱাম আৰু কেনেকৈ কৰিছোঁ এবাৰ। এইটো বৰ এটা হাৰ্ড নহয়, একদম ইজিভাৱেই কৰিছোঁ ফুলটো। খালি ডিজাইনটো একেবাৰে সম্পূৰ্ণ হৈ উঠিলে খুবেই ধুনীয়া দেখি। যদি ভাল লাগে লাইক কৰিব, আৰু আপোনালোকে কৰিব পাৰি। এইটো মানে সঁচাকৈ বৰ মানে ভাল দেখি। আপোনালোক সম্পূৰ্ণ কাপোৰযোৰ দেখুৱাম হৈ উঠাৰ পিছত, তেতিয়া চাব। আৰু ভাবিছোঁ ওপৰৰ পিনে অকণমান দিওঁ নেকি। গোটেইযোৰ আগত হৈ লওক, তাৰপিছত যদি মানে বেছি খালী যেন পাওঁ তেনেহ'লে মই ওপৰত ভাবিছোঁ সৰুকৈ দুটা এনেকৈ ফুল দিম বুলি ভাবিছোঁ। চাই লওঁ, গোটেই কাপোৰযোৰ হৈ উঠাৰ পিছতহে ধৰিব পাৰিম। যিহেতু এইযোৰ ধৰক অলপ পাৰ্টি ৱেৰ টাইপৰো হৈ যাব, তো সেইটো কাৰণে ভাবিছোঁ। আৰু কালাৰ মই কিন্তু বেলেগ কোম্পানীৰ ইউজ নকৰোঁ, এইটোৱে ইউজ কৰোঁ। আৰু কেমেলৰটো ইউজ কৰোঁ বাৰু। কেমেল আৰু এই দুটাই ইউজ কৰোঁ। এইটো গোটেই খালি এনেকৈ ফিল কৰি গ'লে হ'ল। আৰু আপোনাৰ ডাৰ্ক গ্ৰীণটোৰে অকণ শ্বেডিং কৰি দিম আৰু। মই ফুল আৰু পাতকেইটা কৰিবলৈ কিন্তু এডালে ব্ৰাছ ইউজ কৰিছোঁ। খালি যেতিয়া শ্বেডিং কৰিম তেতিয়া বেলেগ এডাল ল'ম আৰু।
এইটো একেবাৰে সহজ মানে বৰ মানে টান নহয়, একদম সকলোৱে কৰিব পাৰিব। আৰু এটা কথা, যদি কোনোবাই বিচাৰে মোৰ তাত অৰ্ডাৰ কৰিব, মোক যদি কামবোৰ পচন্দ কৰে আৰু যদি অৰ্ডাৰ কৰিব বিচাৰিছে তেনেহ'লে কৰিব পাৰে। মোৰ নম্বৰটো দিয়া আছেই, তাত হোৱাটছএপ কৰিব নহ'লে কল কৰিব। আৰু কেনেকুৱা বিচাৰে, কি কালাৰ বিচাৰে কৈ দিলে হ'ল, মই বনাই দিম তেনেকৈ। আৰু খুব ৰিজনেবল প্ৰাইজতে বনাই দিয়া হয় বাৰু। যেনেকুৱা ডিজাইন বিচাৰে আপোনালোকে নিজৰো ডিজাইন দিব পাৰে, একো নাই, মানে বনাই দিম আৰু কি কয়, কেছ অন ডেলিভাৰী খালি নাই, যিহেতু মোৰ তেনেকৈ মানুহটো নাই দিবলৈ, তো মই কুৰিয়াৰ যোগেই পঠাওঁ, সেইটো কাৰণে কৈ দিলোঁ। আৰু পে'মেণ্টটো খালি অনলাইনে হয়। আৰু গুৱাহাটীত যিখিনি থাকে, কিন্তু মই যিখিনি মানে ওচৰৰ পাজৰে থাকে প্ৰায় পাৰিলে মই সেয়া কৰোঁ, দি অহা যায়। কিন্তু দূৰৰ হ'লে অকণ দিগদাৰ হয়, সেইকাৰণে দূৰৰখিনি মই সেয়া কৰোঁ আৰু কুৰিয়াৰ যোগে পঠিয়াব লগা হয়। বাকী গুৱাহাটীৰখিনি মানে যিমান দূৰ পাৰোঁ আৰু নিজে দিয়াৰ চেষ্টা কৰোঁ। ইয়াৰ পিছত এযোৰ মই গ্ৰে কালাৰত কৰিম বুলি ভাবিছোঁ, অৰ্ডাৰৰে হয়। তো নেক্সট কাপোৰযোৰ আপোনালোকক গ্ৰেত আনিম, আৰু গ্ৰে কালাৰত মানে আনিম। এইযোৰ কাপোৰত মানে ডিজাইন এটা দিবলৈ, কালাৰ দিবলৈ মানে বহুতখিনি চিন্তা কৰিব লাগে। মানে এইযোৰ হোৱালৈকে সেইযোৰৰ কথা মই তাকে ভাবি আছোঁ, মানে কি কালাৰ দিম, কেনেকুৱা কৰিম, বহুত মানে টাইম যায়, তেনেকৈ বহুত টাইম মানে হৈ যায়, বহুত মানে সেইখিনি কষ্টটো মানে কি আৰু কৰাখিনিতো কষ্ট আছেই, মেইন কষ্ট মই ভাবোঁ সেইখিনি, মানে ডিজাইন এটা চিলেক্ট কৰা, তাত কি কালাৰ কৰিম, তাৰপিছত সেইটো। এয়া এনেকৈ
গোটেইবোৰ পাহিত দেখিছেনে শ্বেডিং নাই কৰা, ক'ৰবাত মানে প্ৰপাৰ একেই টাইপৰ নাই কৰা, অকণ বেলেগ বেলেগকৈ কৰি দিছোঁ। আৰু এতিয়া চুমকিটো লগাই দিম।